হেল্ল' এভৰিৱান, এতিয়া 5:15 হৈছে। আমি এতিয়া গৈ আছোঁ অষ্টমী স্নানলৈ। পুৱাই পুৱাই গৈছোঁ। বন্ধুসকল, এতিয়া 6:20 বাজিছে। আমি আহি গ'লোঁ আৰু আমি আজি অষ্টমী স্নানৰ কাৰণে আহিছোঁ চালকচা চান্দডিঙালৈ। মোৰ জন্ম জেগা হয় আৰু এতিয়া আমি তাতে গাড়ী পাৰ্কিং কৰি খোজকাঢ়ি গৈ আছোঁ। চাওক, আৰু আমি নদীৰ পাৰ পাই গ'লোঁ। এয়া চাওক, বেটা আৰু মা গা ধুই আছে। এতিয়া গা ধুবলৈ গৈ আছোঁ। আমি গা পা ধুই এয়া চাওক মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। আৰু এয়া পাগলা বাবাৰ মন্দিৰ। পাগলা বাবাৰ মন্দিৰৰ মুখ্য দুৱাৰ। চাওক, পইচা দিত আৰু তুই বেগলাম পইচা থাক।
আৰু এয়া মা মনসাৰ মন্দিৰ। আমাৰ বাথৌ মন্দিৰৰ কাষত যিটো পানীত টেপ এটা দিয়া আৰু এয়া বাথৌ মন্দিৰ। সদস্যসকলক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ টেপটো বন্ধ কৰি ৰাখিব। এতিয়া আমি গা পা ধুই এনেকৈ ওপৰলৈ উঠি আহিলোঁ। এয়া চাওক চান্দডিঙা পাহাৰ। হাই আৰু এতিয়া দৈ চিৰা গুড় খাই আছোঁ। তো আমাৰ হৈ গ'ল, এতিয়া 9:30 বাজিছে। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আৰু চাওক এতিয়াহে মানুহ আহি আছে। আজি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।